এই ফ্ৰেণ্ড আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ আজি এটা সৰু মিনি ব্লগ আজি গৈ আছোঁ আমি ৰাঘৱ চাবলৈ তো যি কি নহওক হায়দৰাবাদত ৰাঘৱখন আহিছে চ' চাবই লাগিব তো খুবেই এক্সাইটেড গৈ আছোঁ এতিয়া এইফালে মই মানুহ সৰু মিনি ব্লগ আৰু তাৰ অকণ ফাইনেলি আমি আহি গ'লোঁ এইটো বিল্ডিং চাওঁ মানে এইটো মল আৰু ইয়াতে দিছে আমি আৰু এতিয়া চাওক আমি চব এতিয়া গৈ আছোঁ সকলোখিনি আমাৰ পিছফালে যোৱা আছে চব অসমীয়া মানে চিনেমাখন যিহেতু ইয়াতে দিছে মাধৱপুৰত তো হায়দৰাবাদত ইয়াতে দিছে সেইকাৰণে সকলোখিনি অসমীয়া আহিবই তো আমি ভিডিঅ' বনাই গৈ আছোঁ আৰু লগৰজনী মই এনেকৈ আৰু মানুহ দুজনে ভিডিঅ' বনাই আছে তো তেনেকৈ অকণমান ভিডিঅ'টো ৰাখি দিলোঁ আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো অকণমানকৈ আৰু কমেণ্ট এটা কৰিব কেনেকুৱা অকণমান দেখুৱাইছোঁ যিহেতু ভিডিঅ'টোৰ যোগেদি মানুহ সোমাই ফুল হৈ গ'ল ఆలోచించిన వాళ్ళ కోసం ఆలోచించడం তো ফাইনেলি আহি পাই গ'লোঁ ৰাঘৱখন চাই খুবেই ভাল লাগিল ঘৰুৱা কাহিনী এটা আছে মাক পুতেকৰ মানে সম্পৰ্ক এটা কেনেকুৱা ধৰণৰ এনেকুৱা আৰু ভালে লাগিলে তাৰোপৰি হায়দৰাবাদত কিমানখিনি মানুহ হ'ল কি হ'ল দেখুৱালোঁ সঁচাকৈ হায়দৰাবাদৰ মানে PVR পূৰা ফুল হৈ গৈছে তো আমাৰো ভাল লাগিছে চাই পেলাই হায়দৰাবাদত যে আমি অসমৰ চিনেমাখন চাব পাৰোঁ তাৰ কাৰণে আৰু ভিডিঅ'টো আজিকালি ইমানখিনিয়ে সৰু মিনি ব্লগছ এটা বনাই দিলোঁ স্মৃতিটো ৰখাৰ কাৰণে তো জনাব কেনেকুৱা লাগিল বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম